Hello guys, কি খবৰ সকলোৰে? আশা কৰিছো সকলো ভালে আছে, কুশলে আছে আৰু আপোনালোক সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছো মোৰ এটি ভিডিঅ'লৈ। গতিকে আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব। গতিকে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত অৱস্থিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ দূৰৰ ঢেকিয়াখোৱা গাঁৱত অৱস্থিত এই ঢেকিয়াখোৱাৰ নামঘৰ ভাগি ভাদ মাহৰ অখণ্ড নাম কীৰ্তনৰ বাবে নামঘৰলৈ অগণন ভক্তৰ ভিৰ হোৱা দেখা যায়। জনশ্ৰুতি অনুসৰি 1528 চনত মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিলে। মহাপুৰুষ মাধৱদেৱে এই স্থানতেই এগছি বন্তি জ্বলাইছিল, যি গছি বন্তি সুদীৰ্ঘ 400 বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। এই বন্তি গছি এছিয়া বুক অৱ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰি আহিছে। প্ৰবাদ অনুসৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি থকাৰ সময়তে অবৈষ্ণৱসকলৰ প্ৰৰোচনাত পৰি যেতিয়া মহাপুৰুষ মাধৱদেৱক কাৰাদণ্ডত বন্দী কৰি ৰখা হৈছিল, সেই বন্দীশালৰ পৰা ওলাই আহি বৰ্তমানৰ ঢেকিয়াখোৱা bornamghoror থকা ঠাইত এটা ভগা পঁজাত থকা এহাল বুঢ়া-বুঢ়ী ঘৰতে দুখে ভাগৰে মাধৱদেৱে আশ্ৰয় ল'লে। ৰাতি ভাত সাজৰ বাবে ঢেকীয়া শাকেৰে ব্যঞ্জন বনাই বুঢ়ীয়ে নিজেই নেখাই মাধৱদেৱক খুৱাইছিলে। আহাৰ গ্ৰহণ কৰাৰ পাছত বুঢ়াৰ সহযোগত গাঁৱৰ কেইজনমান লোক লগ হৈ সেই ঠাইত এটা নামঘৰ স্থাপন কৰাৰ কথা কয় আৰু গুৰুজনাই নিজৰ পৰিচয় দিয়ে। ৰাইজে গুৰুজনাৰ ওচৰত মূৰ দোৱাই সন্মতি প্ৰকাশ কৰে। যি ঠাইত গুৰুজনাই ভোজন কৰিছিল সেই ঠাইত বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে। তেতিয়াৰ পৰাই এই নামঘৰটোৰ লগতে অঞ্চলটোৰ নাম ঢেকিয়াখোৱা হয়। মহাপুৰুষ মাধৱদেৱে সেই ঠাই ত্যাগ কৰাৰ পাছত বুঢ়া-বুঢ়ীহালৰ মৃত্যু হয় আৰু ৰাইজে সেই ঠাইতে খেৰ বাঁহৰ নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে আৰু প্ৰত্যেক বছৰে ভাদ মাহত গুৰুজনাৰ আৰ্হিয়ে পালনাম গাবলৈ ধৰিলে। এসময়ত কাঠ বাঁহেৰে নিৰ্মিত এই নামঘৰেই আটক ধুনীয়া ঢেকিয়াখোৱা নামঘৰ হিচাপে প্ৰখ্যাত হয়। আপোনালোকক ঢেকিয়াখোৱা bornamghoror সকলোখিনি দেখালোঁ আৰু এতিয়া আপোনালোকক এটা বস্তু দেখাওঁ। হয়তো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে, বহুতে নাজানে হয়তো। ঢেকিয়াখোৱা নামঘৰত ওচৰতে কি আছে, আধাৰ কেন্দ্ৰ এটা আছে। গতিকে আপোনালোকক দেখাই দিছোঁ সেইটো আৰু চাই লওক আৰু কাৰোবাৰ যদি আধাৰ কাৰ্ড বনোৱা নাই গতিকে ইয়াত আহি পেলাই কৰি ল'ব পাৰিব আপোনালোকৰ কামখিনি। গতিকে একদম নামঘৰৰ কাষতে আছে ইয়াত আধাৰ কেন্দ্ৰ। এইটোৱে হৈছে আধাৰ কেন্দ্ৰ। 10 বজাৰ পৰা দিনৰ 1 বজাত খোলা থাকে আৰু 2 বজাৰ পৰা 5টা বজালৈ খোলা থাকে। আজি দেওবাৰ যিহেতু সেইটো কাৰণে বন্ধ আছে। তো এইখিনিতে আপোনালোকক মই ঢেকিয়াখোৱা bornamghoror ভাদ মাহৰ এটা ৰাতিৰ যিটো পৰিৱেশ হয় সেই পৰিৱেশটোৰ ভিডিঅ' মই ৰাখি থৈছিলোঁ। গতিকে আজি সেই ভিডিঅ'খিনি মই আপোনালোকক ইয়াত দি দিম। গতিকে কেনেকুৱা লাগিছে গোটেই ভিডিঅ'টো চাব আৰু গোটেইখিনি চাই পেলাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব। গতিকে চাই লওক।
আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আৰু এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ অতি সোনকালে লগ পাম। আশা কৰিছোঁ সকলো ভালে থাকিব, সুস্থ থাকিব আৰু অতি সোনকালে লগ পোৱা আশাৰে টাটা এণ্ড বাই বাই।